এইবাৰ সকলোৱে বাৰু বিহুৰ পিঠাৰ আয়োজন কেনেকুৱা চলিছে? আমাৰ কিন্তু এইবাৰ আগতীয়াকৈ অলপ বিহুৰ পিঠা খোৱা হ'ল। মানে মাৰ ঘৰলৈ গৈছিলোঁ বছৰ শেষৰ ফালে, আৰু মাৰ ঘৰলৈ যাম আৰু মায়ে পিঠা খুৱাই নপঠিয়াব সেইটোতো হ'বই নোৱাৰে। কত কি যে পিঠা বনাই খুৱাইছে, ভাপত দিয়া পিঠাৰ পৰা আদি কৰি বহুতখিনি পিঠা খালোঁ এইবাৰ। কিন্তু মই ভিডিঅ' বনোৱা নহ'লে। এইবাৰ মা গাটো যথেষ্ট বেয়া। মই কৈছিলোঁ পিঠা বনাব নালাগে দিয়া, পিঠা খুৱাব নালাগে। মায়ে কৈছে যে ইমান দিনৰ মূৰত আহিছোঁ আৰু পিঠা এটা নোখোৱাকৈ যে সেইটোতো হ'বই নোৱাৰে, আৰু অহাবাৰকৈ মই খুৱাব পাৰোঁ নে নোৱাৰোঁ, থাকোঁ নে নাথাকোঁ কি ঠিক। কথা শুনি একেবাৰে বুকুত কিবা খুন্দিয়াই গৈছিল, বহুত বেয়া লাগিছিল মনটো। আৰু সঁচাকৈ মাৰ হাতৰ পিঠাটোৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। মোৰ বিয়া হোৱা 10 বছৰেই হ'ল, কিন্তু মই প্ৰত্যেক বছৰে মাৰ হাতৰে বিহুৰ পিঠা খাইছোঁ, নিজে আজিলৈকে বনোৱা নাই। মাৰ হাতৰ পিঠাটোৰ সোৱাদ যেন অলপ বেছিকৈ আছে তেনেকুৱা লাগে, আপোনালোকৰো লাগে চাগে নহয়নে? মাক বোলো ময়ো অকণ সহায় কৰি দিওঁ দিয়া, তুমি অকলে বনাব নালাগে। আৰু তিল আৰু গুড় মিক্স কৰি খোৱাৰ পাছত নেকি কোনে কোনে টেষ্ট কৰে বাৰু, মোৰ কিন্তু খাই খুবেই ভাল লাগে। টেষ্টটো যে ইমান ধুনীয়া হয় নহয়, মই সুদাই বহুতখিনি খাই দিওঁ। আৰু এইফালে পিঠাগুড়িখিনি ধুনীয়াকৈ চালি লোৱা হ'ল, আৰু এইফালে মায়ে পিঠা বনোৱাত লাগি গ'ল। অসমৰ প্ৰত্যেকখন ঘৰতেই বিহুৰ পিঠা বনে, কিন্তু এইটো পিঠা এনেধৰণে বনোৱাকৈ সোৱাদ কোনে কোনে লৈছে বাৰু, বহুত টেষ্টি হয় খাবলৈ। যিসকলে লৈছে গম পায়। আপোনালোকে মোৰ ভিডিঅ'বোৰত ইমান মৰম দিছে, তাৰ বাবে বহুত বহুত আপোনালোকক ধন্যবাদ। আৰু আগতীয়াকৈ আপোনালোকক সকলোকে বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে। ভিডিঅ'বোৰ চাব আৰু এনেকেই মৰম দি যাব বুলি আশা কৰিছোঁ। আৰু উন্নতি ভিডিঅ'ৰ সৈতে আকৌ সোনকালে আপোনালোকক লগ পাই আছোঁ। তেতিয়াহ'লে আজিলৈ বাই বাই।